মই কণী আলু ফুলকবিৰ তৰকাৰীখন খাই বৰ ভাল পাওঁ। কিন্তু এওঁ আৰু ল'ৰাটোৱে কণী তৰকাৰী খাবলৈ নিবিচাৰে। কিন্তু হ'ল বুলিনো আৰু এওঁলোকে ভাল পোৱা বস্তুবোৰকে কিমান বনাই থাকিম। নিজৰ পচন্দৰ মতেওতো কেতিয়াবা কিবা এটা খাবলৈ মন যায়। সেইকাৰণে আজি বোলো সাপো মৰক লাঠিও নাভাগক, সেই সূত্ৰ ধৰিয়েই আঞ্জা এখন বনাবলৈ ল'লোঁ। 5টামান কণী ভাঙি লৈ তাতে ঘৰৰে পিঁয়াজ পাত আৰু কেঁচা জলকীয়া ভালকৈ কাটি লৈ ডাঠকৈ আমলেট এটা বনালোঁ। তাৰপিছত ফুলকবি আলু মূলাৰে ধুনীয়াকৈ জোল এখন বনাই ডাঠকৈ বনোৱা আমলেটটোৰ 4-5টামান পিচ কৰি আঞ্জাখিনিত লাহেকৈ পেলাই দিলোঁ। মই বোলো কণী বইল কৰি দিলেহে খাই বেয়া পোৱা, আমলেট খাইতো ভাল পোৱা। সেইকাৰণে আজি আমলেটেৰে বনোৱা কণীৰ আঞ্জাৰ জোল খোৱা। আচলতে কেতিয়াবা এলাহ লাগিলে ৰাতিৰ সাঁজটো এনেকৈ কণীৰ আঞ্জা এখনেৰে পাৰ কৰি দিব বিচাৰোঁ। কিন্তু এওঁলোকে খাবলৈ নিবিচাৰে কাৰণেহে দিগদাৰ। আজি কিন্তু আমলেটৰ সৈতে কণীৰ জোল পাই টকালি পাৰি খালে।